আজিৰ ভিডিঅ'টো আমাৰ পাকঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। আজি মই বনাব ওলাইছোঁ লোকেল চিকেন। ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। প্ৰথমে মাংসখিনিত হালধি, মিঠাতেল, পিঁয়াজ আৰু নৰসিংহ পাত দি মেৰিনেট কৰি কিছু সময় ৰাখি থলোঁ। আনফালে কেৰাহীত মিঠাতেল আৰু হালধি দি মাংসত দিবৰ বাবে আলু ফ্ৰাই কৰিব ল'লোঁ আৰু অলপমান ৰঙা পৰালে আলুখিনি ভাজি নমাই ৰাখিলোঁ। আৰু আনফালে সেই একেটা কেৰাহীতে মিঠাতেল দি মিঠাতেলখিনি গৰম হোৱাত তাত পিঁয়াজ দি অলপমান পৰ লৰাই তাত জলকীয়া, আদা নহৰুৰ পেষ্ট দি কিনে ভালদৰে লাৰি তাত মাংসখিনি দি দিলোঁ। আৰু অলপমান পিছতে তাত হালধি, নৰসিংহৰ পাত আৰু কাজি নেমুৰ পাত দি দিলোঁ। আৰু লগতে জিৰা গুড়ি দিলোঁ। ভালদৰে ভজা যোৱাৰ পিছত তাত আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পিছতে তাত নিমখ আৰু পানী দি ভালদৰে উতলিবলৈ দিলোঁ। আৰু ইয়াত মই পেকেট মছলা ইউজ কৰা নাই, খুব চিম্পুলকৈ বনাইছোঁ। শেষত ধনিয়া দি গাৰ্নিছ কৰিলোঁ। খাবলৈ বাৰু ভালেই হৈছিল, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে।